Hello everyone, সকলোকে দিয়া লাৰ্ণিং পইণ্ট ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি ক্লাছ 10ৰ চেপ্টাৰ নম্বৰ 5 গ্লিমছ অফ ইণ্ডিয়াৰ পাৰ্ট 3 যোনটো চেপ্টাৰ আছে টি ফ্ৰম আছাম, এই চেপ্টাৰটোৰ এক্সপ্লেনেশ্যন পঢ়িম আজি। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই দেখিবা স্কিপ নকৰাকৈ। তো এই চেপ্টাৰটোত বেচিকেলি তিনিটা কেৰেক্টাৰৰ কথা কোৱা হৈছে। প্ৰথম কেৰেক্টাৰটো হৈছে কি প্ৰাঞ্জল, আৰু দ্বিতীয় কেৰেক্টাৰটো হৈছে ৰাজবীৰ, যোনজন নাকি প্ৰাঞ্জলৰ ক্লাছমেট হয়, ঠিক আছে। আৰু এটা কেৰেক্টাৰ হৈছে কি প্ৰাঞ্জলৰ দেউতা, যিজন এজন মেনেজাৰ হয় চাহ বাগিচাৰ, ঠিক আছে। তো প্ৰাঞ্জলে কি কৰে, দিল্লীতেও অধ্যয়ন কৰে, দিল্লী এটা স্কুলতেও অধ্যয়ন কৰে, আৰু সেই সূত্ৰে প্ৰাঞ্জলৰ বন্ধু কোন হয়, ৰাজবীৰ হয়। ৰাজবীৰৰ ঘৰ ক'ত, দিল্লীত, ঠিক আছে। তাৰপিছত এই চেপ্টাৰটোত এদিন প্ৰাঞ্জলে কি কৰে, ৰাজবীৰক ইনভাইট কৰে তেওঁৰ ঘৰলৈ, আৰু যেতিয়া ইনভাইট কৰে তেতিয়া তেওঁ অসমলৈ আহিব ৰাজবীৰ, তেতিয়া তেওঁলোক কিহেৰে আহে, ট্ৰেইনেৰে আহে। ট্ৰেইনেৰে অহাৰ মুহূৰ্তত যোনটো যাত্ৰা আছিল, সেই যাত্ৰাৰ বিষয়ে, এই ট্ৰেইনৰ যোনটো যাত্ৰা তেওঁলোকৰ মাজত যিবোৰ কথোপকথন হৈছিলে, সেই কথোপকথনখিনি এই চেপ্টাৰটোত দিয়া হৈছে, ঠিক আছে। তো বলা আমি চেপ্টাৰটোলৈ আগবাঢ়োঁ। চ' যে প্ৰাঞ্জল আ য়ংষ্টাৰ ফ্ৰম আছাম, প্ৰাঞ্জল এ য়ংষ্টাৰ ফ্ৰম আছাম, যেজন যুৱক হয়, ক'ৰ হয়, অসমৰ হয়। ইজ ৰাজবীৰছ ক্লাছমেট এট স্কুল ইন দিল্লী, তেওঁ ৰাজবীৰৰ ক্লাছমেট হয়, অৰ্থাৎ সহপাঠী হয়, এট স্কুল ইন দিল্লী, ঠিক আছে। প্ৰাঞ্জলছ ফাদাৰ ইজ দ্য মেনেজাৰ অফ আ টি গাৰ্ডেন ইন আপাৰ আছাম, যে প্ৰাঞ্জলৰ দেউতাক এগৰাকী মেনেজাৰ হয় চাহ বাগিচাৰ আপাৰ আছাম, উজনি অসমৰ এটা চাহ বাগিচাৰ তেওঁ মেনেজাৰ হয়। এণ্ড প্ৰাঞ্জল হেজ ইনভাইটেড ৰাজবীৰ টু ভিজিট হিজ হোম ডিউৰিং দ্য ছামাৰ ভেকেশ্যন। তো প্ৰাঞ্জলে কি কৰে, ৰাজবীৰক ইনভাইট কৰিছিলে, নিমন্ত্ৰণ জনাইছিলে টু ভিজিট হিজ হোম, তেওঁৰ ঘৰলৈ আহিবলৈ, ডিউৰিং দ্য ছামাৰ ভেকেশ্যন, গৰমৰ বন্ধত, ঠিক আছে। তো এইখিনিতে তোমালোকৰ প্ৰশ্ন হ'ব পাৰে যে ৰাজবীৰ কোন হয়, ৰাজবীৰ কোন হয়, প্ৰাঞ্জলৰ বন্ধু হয়, কি হয়, ক্লাছমেট হয়, আৰু ৰাজবীৰ ক'ত থাকে, দিল্লীত, তেওঁৰ ঘৰ দিল্লী হয়, আৰু প্ৰাঞ্জলৰ ঘৰ ক'ত হয়, অসমত হয়, ঠিক আছে। প্ৰাঞ্জলৰ ঘৰ কিন্তু অসমত হয়, দিল্লীত নহয়। দিল্লীত কি কৰে, দিল্লীত তেওঁ অধ্যয়নহে কৰে। তাৰপিছত আৰু এটা প্ৰশ্ন হ'ব পাৰে যে প্ৰাঞ্জলৰ দেউতাই কি কৰে, প্ৰাঞ্জলে কি কৰে, যে প্ৰাঞ্জলছ ফাদাৰ ইজ দ্য মেনেজাৰ অফ আ টি গাৰ্ডেন, অৰ্থাৎ এটা চাহ বাগিচাৰ মেনেজাৰ হৈ থাকে, হ'ল। এতিয়া আহোঁ আমি মূল চেপ্টাৰটোলৈ। মূল চেপ্টাৰ মানে কি, এতিয়া তেওঁলোক ট্ৰেইনেৰে আহিব, এতিয়া অসমলৈ আহিব, ৰাজবীৰক লৈ আহিব প্ৰাঞ্জলে, ঠিক আছে। এতিয়া চোৱা কি কৈছে, যে চাই গৰম গৰম চাই, আ ভেণ্ডৰ কল্ড আউট ইন আ হাই পিচড ভইচ, যে চাই গৰম গৰম চাই। তোমালোকে চাবা যেতিয়া নেকি তোমালোকে ট্ৰেইনেৰে যোৱা ক'ৰবাত, ঠিক আছে, যদি কোনোবাই যোৱা নাই বা যদি কোনোবাই যোৱা, তেতিয়া তোমালোকে চাবা যিসকলে নেকি চাহ বিক্ৰী কৰে, তেওঁলোকে ট্ৰেইনত উঠি পেলাই এনেদৰে মাতি থাকে যে চাই গৰম গৰম চাই, এনেদৰে মাতি থাকে, ঠিক আছে। সেইকাৰণে হৈছে আ ভেণ্ডৰ কল্ড আউট ইন আ হাই পিচড ভইচ। আ ভেণ্ডৰ মানে কি, ইয়াত চাহ বিক্ৰেতাক বুজা হৈছে, ভেণ্ডৰ। আ ভেণ্ডৰ কল্ড আউট মানে কি, মাতি আছিলে, ইন আ হাই পিচড মতলব, হাই পিচ মানে কি, উচ্চ স্বৰত মাতি আছিলে, ঠিক আছে। উচ্চ স্বৰত কি মাতি আছিলে, যে চাই গৰম গৰম চাই, হ'ল। তাৰপিছত হি কেম আপ টু দেয়াৰ উইণ্ড' এণ্ড আস্কড, যে তেওঁ আহিছিলে, ক'ত আহিছিলে, টু দেয়াৰ উইণ্ড' মানে সিহঁতৰ খিৰিকীৰ ওচৰলৈ আহিছিলে, এণ্ড আস্কড, আৰু সুধিছিলে, চাই চাহ কোনে দিছিলে, এই চাহ বিক্ৰেতাজনে, চাই চাহ মানে কি, চাহ ল'বনে। তোমাৰ দেখিছেনে নাই, হিন্দী চিনেমা চাবা কেতিয়াবা এনেদৰে কয়, হয়নে, যে চাই চাহ মানে কি, চাহ ল'বনে বা চাহ লাগিবনে, এনেদৰে তেওঁ কৈছে। আৰু সুধিছিলে মানে এই ৰাজবীৰৰ প্ৰাঞ্জলক, ঠিক আছে, তেওঁক সুধিছিলে। তাৰপিছত তেওঁ কি কৈছিলে, উত্তৰ কি দিছিলে, গিভ আছ 2 কাপছ, যে আমাক কি কৰক, 2 কাপ চাহ দিয়ক। প্ৰাঞ্জলে কৈছে গিভ আছ 2 কাপছ, যে আমাক 2 কাপ চাহ দিয়ক, হ'ল। তাৰপিছত দে চিপড দ্য ষ্টিমিং হট লিকুইড, চিপড মিনছ চুমুক দিছিলে, দ্য ষ্টিমিং মানে ভাপ ওলাই থকা, একেবাৰে হট, একেবাৰে গৰম, লিকুইড মানে পানী,
তৰল জাতীয় বস্তু আৰু পানী চাহ তেনেকুৱা হয় ন ঠিক আছে দে sipped the steaming hot liquid সিহঁতে চাহটো একেবাৰে ভাপ ওলাই থকা চাহটো কি দিছিলে চুমুক দিছিলে তাৰ কৈছে কি অলমোষ্ট এভৰিওৱান ইন দেয়াৰ কম্পাৰ্টমেণ্ট ৱাজ ড্ৰিংকিং টি টু যে অলমোষ্ট এভৰিওৱান প্ৰায় সকলোৱে ইন দেয়াৰ কম্পাৰ্টমেণ্ট সিহঁতৰ ডবাটোত ৱাজ ড্ৰিংকিং টি টু যে প্ৰায় সকলোৱে সিহঁতৰ ডবাটোত থকা যিমান মানুহ আছিলে সিহঁতেও কি কৰি আছিলে বেছিভাগ মানুহে কি কৰি আছিলে চাহ খাই আছিলে হ'ল তাৰপিছত কৈছে ডু ইউ ন' ডেট অভাৰ 80 crores cups of tea are drunk every day throughout the old ৰাজবীৰ said তো সেই মুহূৰ্তত কি কৈছিলে ৰাজবীৰে কি কৈছিলে কাক কৈছিলে প্ৰাঞ্জলক কৈছিলে কি কৈছিলে যে ডু ইউ ন' তুমি জানানে ডেট যে অভাৰ 80 crore cups of tea are drunk যে 80 crore অধিক অৰ্থাৎ 80 কোটিৰো অধিক কাপ চাহ খোৱা হয় এভৰিডে প্ৰত্যেক দিনা থ্ৰু আউট দ্য ওল্ড অৰ্থাৎ গোটেই পৃথিৱীত প্ৰত্যেক দিনা 80 কোটিতকৈও অধিক চাহ কাপ খোৱা হয় তুমি জানানে কোনে প্ৰশ্ন কৰিছিলে ৰাজবীৰে প্ৰশ্ন কৰিছিলে কাক প্ৰশ্ন কৰিছিলে প্ৰাঞ্জলক তাৰপিছত চোৱা হিউ প্ৰাঞ্জলে এক্সক্লেইমড প্ৰাঞ্জল আচৰিত হৈ গৈছিলে যে হিউ আমি কওঁ ন যেতিয়া আমি আচৰিত হওঁ যে হেই তো প্ৰাঞ্জলে কৈছে হিউ হয়নে কথাটো যে হিউ এক্সক্লেইমড প্ৰাঞ্জল আচৰিত হৈ গৈছিলে তাৰপিছত কি কৈ আছে যে টি ৰিয়েলি ইজ ভেৰি পপুলাৰ টি সঁচাকৈ ইমান জনপ্ৰিয় হয়নে কোনে কৈছে দৰে কোনে কৈ আছে প্ৰাঞ্জলে কৈছে যে টি ৰিয়েলি ইজ ভেৰি পপুলাৰ টি সঁচাকৈ ইমান পপুলাৰ হয়নে ইমান জনপ্ৰিয় হয়নে তাৰপিছত কি কৈছে যে দ্য ট্ৰেইন পুল্ড আউট অফ দ্য ষ্টেচন ট্ৰেইনটো কি হৈছিলে লাহে লাহে ট্ৰেইন ষ্টেচনৰ পৰা ওলাই গৈছিলে পুল্ড আউট মানে ওলাই গৈছিলে তাৰপিছত প্ৰাঞ্জল বাৰিড হিজ নোজ ইন হিজ ডিটেক্টিভ বুক এগেইন প্ৰাঞ্জল বাৰিড হিজ নোজ প্ৰাঞ্জলে কি কৰিছিলে আকৌ মানে বাৰিড হিজ নোজ মানে কি মানে অধিক দেনমগ্ন হৈ গৈছে দেনমগ্ন হৈ যোৱা ঠিক আছে বাৰিড হিজ নোজ ইন হিজ ডিটেক্টিভ বুক এগেইন তেওঁৰ যিটো ডিটেক্টিভ বুক মানে কি অনুসন্ধানকাৰী কিতাপ তেনেকুৱা কিতাপ আৰু ৰহস্য যিবিলাকত নেকি অনুসন্ধানমূলক কিতাপ আছে ন কিছুমান তেনেকুৱা কিতাপত তেওঁ একেবাৰে দেনমগ্ন হৈ গৈছিলে ঠিক আছে আৰু তেওঁলোকে ট্ৰেইনত আহি আছিল কিতাপ পঢ়ি আহি আছিলে হ'ল প্ৰাঞ্জল বাৰিড হিজ নোজ ইন হিজ ডিটেক্টিভ বুক এগেইন যে প্ৰাঞ্জলে চাহ খোৱাৰ পিছত আকৌ কি কৈছিলে এই কিতাপ পঢ়াত তেওঁ দেনমগ্ন হৈ গৈছিলে ৰাজবীৰ টু ৱাজ এন আৰ্ডেণ্ট ফেন অফ ডিটেক্টিভ ষ্টৰিজ ৰাজবীৰ টু ৱাজ এন আৰ্ডেণ্ট ফেন যে ৰাজবীৰো কি আছিলে আৰ্ডেণ্ট ফেন আছিলে মানে কি অত্যন্ত মানে অনুৰাগী আছিলে কিহৰ অনুৰাগী আছিলে আৰ্ডেণ্ট মানে কি অত্যন্ত মানে কি বুলি কোৱা হয় ধৰা তীব্ৰ অনুৰাগী আছিলে ফেন আছিলে কিহৰ ডিটেক্টিভ ষ্টৰিজ এনেকুৱা অনুসন্ধানকাৰী কাহিনীবোৰৰ তেওঁ অনুৰাগী তেনেকুৱা কিতাপৰ তেওঁ অনুৰাগী আছিলে ঠিক আছে বাট কিন্তু এট দ্য মমেণ্ট কিন্তু সেই মুহূৰ্তত হি ৱাজ কিনাৰ অন লুকিং এট দ্য বিউটিফুল চিনাৰী যে সেই মুহূৰ্তত হি ৱাজ কিনাৰ অন লুকিং তেওঁ অধিক মনোযোগী হৈ পৰিছিলে অধিক আগ্ৰহী হৈ পৰিছিলে অন লুকিং এট দ্য বিউটিফুল চিনাৰী যে ধুনীয়া দৃশ্য দেখাৰ প্ৰতি তেওঁ বেছি মনোযোগ হৈ পৰিছিলে কোন ৰাজবীৰ বুজি পাইছেনে যে ৰাজবীৰ যেতিয়া নেকি এতিয়া চোৱা যে প্ৰাঞ্জলেও কি কৈছিলে প্ৰাঞ্জলৰ ডিটেক্টিভ বুক পঢ়ি ভাল পাইছিলে ৰাজবীৰো কিন্তু ভাল পাইছিলে কিন্তু সেই মুহূৰ্তত কি হৈছিলে ৰাজবীৰে কিতাপ পঢ়ি থকা নাছিল ৰাজবীৰে কি কৰিছিলে প্ৰাঞ্জলে কিতাপ পঢ়িছিলে কিন্তু ৰাজবীৰে বাহিৰৰ দৃশ্যসমূহ তেওঁ লক্ষ্য কৰি আছিলে বা উপভোগ কৰি আছিলে হ'ল এতিয়া চোৱা কি আছে যে ইট ৱাজ গ্ৰীণ এভৰিৱেৰ যিটো কেনেকুৱা আছিলে সেউজীয়া চাৰিওফালে কি অকল সেউজীয়া ৰাজবীৰ হেড নেভাৰ চিন ছ' মাছ গ্ৰীনাৰী বিফ'ৰ যে ৰাজবীৰে আগতে কেতিয়াও এনেকুৱা সেউজীয়া দৃশ্য দেখা নাছিলে কিয় দেখা নাছিলে যদি প্ৰশ্ন তেওঁ কিয় দেখা নাছিলে কাৰণ কি কাৰণ ৰাজবীৰ ক'ত থাকে চহৰত থাকে তো দিল্লীত থাকে হয় তো দিল্লীত মানে চহৰত কি হয় বেচিকেলি তাত সেউজীয়া দৃশ্যবিলাক কম দেখা পোৱা যায় কিয় কম দেখা পোৱা যায় তাত গছ গছনি কম থাকে চহৰত তাৰ উপৰি খেতি বাতিও কম থাকে হয়নে তো সেইকাৰণে তেওঁ এনেকুৱা দৃশ্যটো দেখা পোৱা নাই সেইকাৰণে তেওঁ আচৰিত হৈ পেলাই বাহিৰৰ ফালে চাই আছিলে হ'ল দেন দ্য ছফ্ট গ্ৰীণ পেডি ফিল্ডছ গেভ ৱে টু টি বুছেছ দেন দ্য ছফ্ট গ্ৰীণ পেডি ফিল্ডছ তেতিয়া কি হৈছিলে যে কোমল সেউজীয়া দাননি পথাৰে কি হৈছিলে গেভ ৱে মানে কি এৰি আহিছিলে দাননি পথাৰ এৰি পেলাই কি পাইছিলে টু টি বুছেছ অৰ্থাৎ যেতিয়া নেকি ট্ৰেইন আহি আছিলে প্ৰথমে দাননি পথাৰ পাইছিলে তাৰপিছত দাননি পথাৰ পাৰ হৈ পেলাই কি পাইছিলে টি বুছেছ পাইছিলে অৰ্থাৎ চাহ জোপোহা পাইছিলে চাহ খেতি পাইছিলে
হ'ল